এই পোকটো লাগিছে গছজোপাত। এই পোকটোৱে মানে এই পাতবোৰ খাই এনেকুৱা টপলা কৰি দিয়ে একেবাৰে গছবিলাক। এইটোহে পোক দেখিছেতো, পোকেই পোক। কি হয়, কাৰ্যত পৰিণত নহয়। কাৰণটো হ'ল এইটো ভীমকল, চেনিকল এইটো কৰি আছে এতিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে এটা বেলেগ ধৰণৰ ভিডিঅ' হ'ব। কি হয় মানে 200জোপাৰ নেমু পুলি লগাইছিলোঁ। আজি 2 বছৰ আগত লগাইছিলোঁ। এতিয়া মানে নেমুবিলাকত কি হৈছে, পোক এটা লাগিছে। পোকটোৱে মানে কি কয়, পাতবিলাক খাই দিয়াৰ পাছত গছজোপা শুকাই গৈছে আৰু মানে পুলিবোৰ মৰি গৈছে কিছুমান পুলি। আৰু এনেকুৱা মানে আজি সেই পুলিত মানে দৰৱ মাৰোঁ বুলি এইটো এটা দৰৱ আনিছোঁ। এইটো পোকৰ দৰৱ বুলি দোকানত দিছে বাৰু। মই ইমান দৰৱৰ বিষয়ে ইমান নাজানো। হ'লেও দোকানৰ পৰা গ'লোঁ নেমু গছত দৰৱ মাৰিবৰ কাৰণে, পোকৰ কাৰণে মাৰিবলৈ। এইটোকে আমি মানে পানীত গুলি এইটো ড্ৰাম চাম আনিছোঁ। এইবিলাক দেখিছে, স্প্ৰে লৈ আহিছোঁ। ড্ৰামত এইবিলাক গুলি ল'লোঁ। এতিয়া গুলি পিনে এতিয়া মাৰিম আৰু গছজোপাত। যদি আপোনালোকে এই গছত লগা পোকটোৰ বিষয়ে কি দৰৱ মাৰিলে ভাল হ'ব, তেতিয়াহ'লে আপোনালোকে যদি বিতংভাৱে জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। হাই হেল্ল' নমস্কাৰ, মই ৰিণ্টু। মোৰ ইউটিউব চেনেল ৰিণ্টু ড্ৰিমছ ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক প্ৰথমে মই দেখাই লৈছোঁ মই ক'ত থিয় হৈ আছোঁ। ইয়াৰ মানে সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখাই লৈছোঁ। নেমু লাগিছে আৰু দেখিছেনে, এইবিলাক নেমু লাগিছে। পোকে পাই গৈছে পাতবোৰ, এইবোৰ বাদ কৰি দিছে। নেমু লগাইছিলোঁ, নেমু পুলিখিনিত দি আছোঁ এতিয়া দৰৱ। এইবিলাক মাৰি থকা হৈছে স্প্ৰে। স্প্ৰে মাৰি আছোঁ। পোকৰ ডাঙৰ ডাঙৰ পোক লাগিছে গছবিলাকত, সেইটো কাৰণে ইয়াত দৰৱ মাৰি দিয়া হৈছে। এইটো মাৰি দিছোঁ। কচু হাবি হৈ আছে, এইবিলাক ঘাঁহৰ দৰৱ মাৰিব লাগিব বুজিব আকৌ। টেঙা গছজোপাত এই পোকটো লাগিছে। কোনোবাই যদি টেঙা গছৰ বিষয়ে অকণমান জানে, কি দৰৱ মাৰিলে ভাল হ'ব, কমেণ্টত জনাবচোন আপোনালোকে। এই পোকটো আপোনালোকে দেখিছেনে, এনেকুৱা ধৰণৰ পোক লাগিছে গছবোৰ। পাতবিলাক এনেকুৱা কৰি দিছে একেবাৰে। পাতবোৰ মানে কোচ খাই গৈছে, কোচ খাই পোকটো হৈ গৈছে। গছজোপা ফুলিছে বাৰু নেমু ফুলিলেও কি হ'ব, এই পোকটোৰ পৰা মানে এইটো এটা পোক দেখিছেনে, এই পোকটোৱে খাই আছে এতিয়া বৰ্তমান। এই পোকটোৱে পূৰা পাতটো খাই দিছে নেকি, বাদ কৰি পেলাইছে পাতবিলাক খাই। পোকটো আপোনাৰ দেখিছেনে, এইটো শান্তি হৈছে, সৰু সৰু হৈ আছে নেমুবিলাক, বেছি ডাঙৰ হোৱাগৈ নাই। ইয়াত পোকে পাইছে আৰু নেমু মানে গছবিলাক মৰি গৈছে। 300 পুলি ৰুইছিলোঁ, কিন্তু তাৰ ভিতৰত এতিয়া বেছি নাই আৰু। বাকী যিখিনি আছে সেইখিনি তাকো পোক লাগিছে। সেইকাৰণে এতিয়া পোকৰ দৰৱ মাৰিছোঁ, কি হয় চাওঁ। নেমু গছজোপাত মানে আৰু এটা বেমাৰ লাগিছে। এই গছজোপা দেখিছেনে, এনেকৈ মানে গোটেই গছজোপা এনেকৈ শুকাই গৈছে, পাতবোৰ ছিগি শুকাই মানে একেবাৰে গছজোপা একেবাৰে মৰি গৈছে। এই মৰি যোৱা ইয়াৰ বেমাৰটো আপোনালোকে কিবা জানে নেকি, ইয়াৰ কিবা উপায় আছে নেকি? এইটোহে পোক দেখিছেতো, পোকেই পোক। পোক কোনটো?
এই ধৰণৰ পোক দেখিছেনে? এইটো এটা ইমান ডাঙৰ পোক দেখিছেনে? সেউজীয়া কালাৰ পোক, এই পোকটো লাগিছে গছজোপাত। এই পোকটোৱে মানে এই পাতবোৰ খাই এনেকুৱা টকলা কৰি দিয়ে একেবাৰে গছবিলাক। টকলা কৰি তাৰপৰা গছজোপা এনেকৈ শুকাই যায়, ডালবিলাক এনেকৈ শুকাই যায়। দেখিছেনে? এনেকুৱা কৰি পেলাই এই পোকটোৱে। ইয়াৰ কিবা দৰৱ আছে নেকি এই পোকটো নোহোৱা কৰিব পৰা? তাৰপৰা আপোনালোকৰ ওচৰত মানে অনুৰোধ জনালে, যদি জানে তেতিয়াহ'লে নিশ্চয় আপোনালোকে কমেণ্টত জনাব ইয়াক কি দৰৱ মাৰিলে এই পোকটো নোহোৱা হ'ব গছৰ পৰা। সাধাৰণতে আমি এটা প্ৰায় শ্লোগান শুনি থাকোঁ, কিন্তু শ্লোগানটো কি হয়, কাৰ্যত পৰিণত নহয়। কাৰণটো হ'ল এইটো, কি কয়, আমাৰ শ্লোগানটো হ'ল এইটো, কি হয়, বজাৰ আমাৰ পথাৰ আমাৰ। এইটো এটা বৰ ডাঙৰ শ্লোগান হয়, কিন্তু কি হয়, আমি যেতিয়া কিবা এটা কাম কৰিবলৈ যাওঁ ন, সেই কামটোৰ ওপৰত কি হয়, বহুত মানে বাধা বিঘিনি আহি যায়। বাধা বিঘিনি সৃষ্টি কৰে কি হয়, আমাৰ যিবিলাক মানুহ ক্ল'জ থাকে তাৰ ভিতৰে কিছুমান মানুহ এনেকৈ থাকে, তেওঁলোকে মানে সেই কামটো হ'বলৈ নিদিয়ে। কাৰণটো কি নাজানো, তেওঁলোকৰ মানসিকতাটো কি নাজানো, কিন্তু এইটো যে তেওঁলোকে কামটো তাৰমানে সিদ্ধি হ'ব নালাগে। এতিয়া কথাটো হ'ল এইটো এনেধৰণৰ, মই মানে কৰ্মৰ খাতিৰত মানে ঘৰৰ বাহিৰত থাকোঁ। দেউতাই মানে এই মাটিডোখৰ 2003 চনৰ পৰা মানে ইয়াত খেতি কৰি আহিছে। আমি তেতিয়া সৰু আছিলোঁ। দেউতাই এই খেতি কৰিয়ে আমাক পঢ়ালে, মানে ইয়াতে কবি খেতি, শাক খেতি মানে এইবিলাক কৰিছিলে আৰু কৰি তেনেদৰে আমাক পঢ়ালে। এতিয়া বৰ্তমান মই কৰ্মসূত্ৰে এতিয়া বাহিৰত আছোঁ বাৰু। আমাৰ দেউতাই য'ত খেতি কৰে এই জেগাডোখৰ আপোনালোকক আগতে দেখালোৱে বাৰু। এই খেতিডোখৰত কি আগতে তেওঁ মানে আমাক এইবিলাক কথা বৰকৈ নজনায় বাৰু, কিন্তু এতিয়া মই লাহে লাহে আমি গম পাইছোঁ এনেকুৱাবিলাক কৰি থাকে মানুহবিলাকে। কিন্তু এনেকুৱা নহয়, কি বুলি যেতিয়া ইয়াত হালধি খেতি কৰে, শাকৰ খেতি কৰে, কিবা জলকীয়া খেতি কৰে, কি কয়, জলকীয়া পুলিও উঘালি নিয়ে, জলকীয়াও কাটে, গছ কাটে, আৰু লগতে কি কৰে, হালধি লগাই থ'লে হালধি খান্দি নিয়ে, কচু খান্দি নিয়ে, আৰু নেমু পুলিটো বৰ্তমান আপোনালোক ক'লোৱেই, নেমু গছবিলাক কাটি দিয়ে। এনেকুৱা ধৰণৰ মানসিকতাবোৰে মানে কিমান কি এখন সমাজত প্ৰভাৱ পেলায়, আপোনালোকেতো এই কথাটো উপলব্ধি কৰিব পাৰিছে চাগে। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এনেই গম পায়, যিবিলাক মানুহৰ ইমান নিকৃষ্ট মনৰ হয়, তেওঁলোকে কিমান আগুৱাই যাব আৰু কি কৰিব, তেওঁলোকে মানে জীৱনত কেনেধৰণে আগুৱাই যাব আৰু কি কৰিবনো তেওঁলোকে। এই এনেধৰণৰ কামবিলাকে তেওঁলোকৰ মানে মানসিকতাটো আৰু তেওঁৰ কেৰেক্টাৰটোৰ কথা ভালকৈ মানে বুজাই দিয়ে আৰু। বৰ বেছি নকওঁ, ক'বলৈনো বহুতে আছে, নকওঁ, কিন্তু ইয়াকে কৈ মোৰ মানে আপোনালোকক অলপ জনাই থ'লোঁ আৰু এনেকুৱা ধৰণৰ মানে হয় সমাজত। কিন্তু কথা হ'ল এইটো, মানে এতিয়া যিখিনি নেমু পুলি ইয়াত লগালোঁ, এই নেমু পুলিখিনি অনা হৈছিল তিনিচুকীয়া মাকুমৰ ওচৰৰ পৰা, মানে মাকুমতকৈ অলপ দূৰ যাব লাগে। তাৰ পৰা মানে পুলিখিনি অনা হৈছিল, 3খন নেমু পুলি আনি ইয়াত লগোৱা হৈছিল। এতিয়া কি হ'ল, মই আজি মানে বহুত দিনৰ মূৰত আহিছোঁ। আহি পিনে এই নেমুখিনি মানে খেতি পোকে ধৰিছিলে, পোকখিনি মানে দৰৱ মাৰোঁ বুলি আহিলোঁ। যেতিয়া দৰৱ মাৰিলোঁ, তেতিয়া মানে আৰু আগৰ পৰা কিছুমান কথা হৈ আছে, সেইখিনি কিন্তু কাকো জনোৱা হোৱা নাই। এতিয়া 2 বছৰ আগতে নেমুখিনি লগাইছিলোঁ। নেমুখিনি লগোৱাৰ পাছত কি হ'ল, আমাৰ গাঁৱত প্ৰায় মানুহবোৰে, গাঁৱত কিছুমান মানুহ মানে শিক্ষাগুৰিয়ে আছে, মানে কোনোবাই যদি কিবা এটা কৰে নহয়, সেই কামটো তাৰমানে হ'ব দিব নালাগে। মানসিকতাটো মানে ইমানেই নিকৃষ্ট হ'বলৈ ধৰিছে, কি হয়, তেওঁলোকে কি কৰিলে, নকওঁ বুলি ভাবিছিলোঁ, কিন্তু আজি মানে বাধ্যত পৰি কওঁ বুলি ভাবিছোঁ। আপোনালোককো জনাই থওঁ কিছুমান, মানে এনেকুৱা ধৰণৰ মানুহ আছে। তেওঁলোকে কি কৰে, নেমু পুলিখিনি কিছুমান পুলি তেওঁলোকে উঘালি নিলে আৰু কাটিলে। আজি মই মানে হিচাপ কৰি পালোঁ, 300 নেমু গছৰ ভিতৰত বৰ্তমান এতিয়া আছে 150তকৈ মানে কম নেমু পুলি এতিয়া বাচি আছে বৰ্তমান। চাওক, চব পুলিৰ পৰা নিছে বুলি নকওঁ বাৰু, কিন্তু তাৰে ভিতৰত কিছুমান পুলি মৰিছে, সেইটো মানি লৈছোঁ। কিন্তু তাৰ ভিতৰতো কিছুমান পুলি কি কৰিলে, তেওঁলোকে উঘালি নিলে আৰু মানে কাটিলে। এইটো মানসিকতা যদি মানুহৰ মনটো তেনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে কোনোবাই বা কিবা এটা কৰিবলৈ কেনেধৰণৰ উৎসাহ পাব, সেইটো আপোনালোকে অনুভৱ কৰিবচোন। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ, মানে এনেকুৱা মানসিকতা মানুহবিলাকৰ ওপৰত কেনেধৰণৰ কাম কৰিব লাগিব, মানে তেওঁলোকৰ ওপৰত কি একশ্যন ল'ব লাগিব,
আপোনালোকে কমেণ্ট বক্সত জনাব। মানে এই কামটো কৰা দেখি মানে মনটো এনেই ভাল নলগা হ'ল। মানে দেউতা এজন হ'ল কি বুলি কয় বেমাৰী মানুহ, তেওঁ হ'লেও মানে এইখিনি কৰি আছিলে। হ'লেও আমি ঘৰত থাকিব নোৱাৰোঁ কাৰণে মই চাওঁ বুলি আহিলোঁ। যেতিয়া এইখিনি দেখিলোঁ এনেকুৱা এটা অৱস্থা হৈছে, এতিয়া আজি ছমাহমানৰ আগতে মানে এনেকুৱা এজন গাঁৱত এনেকুৱাও ব্যক্তি আছে যিবিলাকে মানে বহুতেই হিংসা কৰে। তেওঁলোকে কি কৰিলে, মানে আমাৰ বাৰীৰ মাজত এটা ঘৰ আছিলে, চবৰে খেতিৰ মাজত এটা ঘৰ থাকে, যিটো ঘৰত মানে কি কয় খেতিডোখৰ চাবৰ কাৰণে বা জিৰণি ল'বৰ কাৰণে এটা ঘৰ বনাই লয়। সেই ঘৰটোত কি কৰিলে তেওঁলোকে জুই লগাই দিলে। এইটো এটা বহুত ডাঙৰ ক্ৰাইম, সেইটো জানে বা কাৰোবাৰ ঘৰত জুই লগোৱাটো কেনেকুৱা এটা ক্ৰাইম সেইটো আপোনালোকে জানে। আৰু এই মানসিকতাটো যদি মানুহৰ মনত থাকে তেতিয়াহ'লে সমাজখন কিমান আগুৱাই যাব সেইটো নিশ্চয় আপোনালোকে উপলব্ধি কৰিব পাৰিছে। মোৰ ভিডিঅ'টো বনোৱা এইটোৱে উদ্দেশ্য আছিল, যাতে এনে মানসিকতাৰ মানুহবোৰ মানে মনটো মানে অলপ হেৰি হ'বলৈ হ'ল। এতিয়া কি কয় যোগাত্মক চিন্তাধাৰা কৰিবলৈ হ'ল, বহুত আগুৱাই গ'ল। বাকী ৰাজ্যবিলাকত দেখিছোঁ বহুত মানুহ বহুত ধৰণে আগবাঢ়ি গৈছে, কিন্তু আমাৰ গাঁৱৰ মানুহবিলাক এনেকুৱা হৈছে ঠেক মনোবৃত্তিৰ কাৰণে সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই। আৰু কিবা এটা কৰিলে মানুহৰ হিংসা, সেইটো মনোভাৱ এতিয়াৰ পৰা এৰিবলৈ হ'ল। আৰু এই ভিডিঅ'টো যিবিলাকে চাই আছে বা তাৰ ভিতৰতে কিছুমান মানুহে মানে জ্বলিব বা কিবা এটা ক'ব পাৰোঁ, সেইবোৰলৈ কেয়াৰ নকৰোঁ বাৰু মই। কিন্তু এইটোৱে যে সমাজৰ কি হয়, এনে মানসিকতাবিলাকে মানুহক কি কৰে, আনক কিবা এটা কৰাত মানে বাধা জন্মায়, সেইটোক মানে আগুৱাই যাব দিব নিবিচাৰে। কিন্তু নিজে সেই ক্ষেত্ৰত তেনেধৰণৰ কামবিলাক কৰিবলৈ আগবাঢ়ি নাহে। ইয়াকে মই আপোনালোকক আহ্বান জনাম যে অলপ চিন্তাধাৰাবোৰ ঠিক কৰক, ভাল কৰক। নেমু পুলিখিনি দেখিলে আপোনালোকক দেখালোঁ, এই পোকটো কেনেদৰে মাৰিব লাগিব বা ইয়াত দৰৱ কেনেধৰণে ইউজ কৰিব লাগিব, কি কৰিব লাগিব, যদি আপোনালোকে জানে তেতিয়াহ'লে মোক জনাব বুলি আশা থাকিল। থেংক ইউ, ধন্যবাদ। ভিতৰত আমাৰ ইয়াত আছে কল, ইয়াত চেনিকল আছে, ভীমকল আছে, তাৰপাছত ইয়াত আছে কি বুলি কৈছোঁ মালভোগ কল, এইবিলাক আছে আৰু এথোকা কল পৰি আছে বাৰু, আপোনালোকক তাকো দেখুৱাম। এইবিলাক পুলি হৈছে বহুত, মানে কল লোৱা কমচে কম 2 বছৰ হৈ গ'ল। এইবিলাক যিবিলাক পৰিছিল এইবিলাক গছবোৰ কাটি কলথোকা কটা হ'ল বাৰু। আৰু দেখাই আছোঁ এতিয়া এইথোকা হ'ল চেনিকল, দেখিছেনে? এইথোকা পৰি আছে, চেনিকল থোকা পৰি আছে। এথোকা নহয় আৰু এথোকা পৰি আছে, 2 পৰি আছে, দেখাই আছোঁ। ইয়াৰ নেমু পুলি, এইবোৰ ফুল পোকে পাই গ'ল আৰু তাকে আজি দৰৱ মাৰিলোঁ মই। এইজোপা ইয়াতো দেখিছে চেনিকল 2 পৰি আছে এতিয়া।